ফ্ৰেণ্ডছ এটা নাস্তা বনাম গধূলি টাইমত খাবৰ বাবে। মই আটা লৈছোঁ, আটাখিনিত মই অলপমান নিমখ দি ল'ম। নিমখ দিছোঁ আৰু অলপমান ৰিফাইন তেল দিম, যাতে হাতত আটাটো মাৰিলে লাগি নধৰে। তেনে মই অলপমান ৰিফাইন তেল দি লৈছোঁ। এইবাৰ মই ভালদৰে মিক্স কৰি ল'ম। এয়া মোৰ হৈ গৈছে। এতিয়া মই ইয়াত দিম অলপমান গৰম পানী। মই ইয়াত বেছি গৰম পানী ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ আটাখিনি হৈ গ'ল। আটাখিনি মৰা হৈ গৈছে ধুনীয়াকৈ। মই 2 মিনিটমান সময় এনেকৈ থাকিব দিছোঁ। মই প্ৰথমতে ইমান ডাঙৰকৈ এটা লাড্ডু বনাই লওঁ। আমি পৰঠা বনালে যেনেকৈ লাড্ডু বনাওঁ সেনেকৈ লাড্ডু বনাই লৈছোঁ। ধুনীয়াকৈ গোলকৈ ৰুটিখন বেলি লওঁ। ৰুটিখন বেলি লওঁ, তাৰপিছত দেখাই আছোঁ। ৰুটিখন মই বেলি লৈছোঁ এনেকৈ। ময়দা বা বেচনৰো বনাব পাৰে এনেকৈ। এতিয়া মই ইয়াত দিম নাৰিকলখিনি মই ভালদৰে ভাজি লৈছোঁ। ইয়াত মিঠাই দি গুৰ মিঠাই দি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াত দিম মাজত এনেকৈ। এই ৰুটিখনত মই নাৰিকলখিনি দি লৈছোঁ। এতিয়া মই লাহে লাহে এনেকৈ মেৰিয়াই ল'ম। মই এতিয়া কাটি ল'ম। যদি আজি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কেৰাহী বহাই দিছোঁ। মই তেল দিম, ৰিফাইন তেল দি দিছোঁ অলপমান। তেলখিনি গৰম হৈছে, মই এতিয়া এনেকৈ বহাই দিম। মিনিটমান হ'ল, মই এতিয়া উল্টাই দিম। এইফালে অলপমান সময় হ'ব দিম এনেকৈ। মই এতিয়া নমাই দিম। গেছটো বন্ধ কৰি দিছোঁ। নমাই ল'ম। এয়া হৈ গৈছে। কেনেকুৱা লাগিছে আজি এই ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা